ভালনে তোমাৰ সো কৃষ্ণমণি গগৈ দিছ চাইড নতুন ভিডিও এটা লৈ পিনে আকৌ তোমালোকৰ মাজত আহি উপস্থিত হ'লো বহুত দিন মই ভিডিও বনোৱা নাছিলোঁ বহুত মানুহে কমেণ্ট কৰি আছিলে যে দাদা ভিডিও লাগে সো ৰেডি হৈ যোৱা আকৌ শিকিবলৈ কাৰণে সো এইটো এটা বহুত বিগেষ্ট টপিক ওপৰত মই ভিডিওটো বনাবলৈ গৈ আছোঁ বাৰু তাৰ আগতে তোমালোকক মই এটা কথা জানো যে তুমি জানানে যে পৃথিৱীৰ যিমানবিলাক ডাঙৰ ডাঙৰ বিজনেছ আছে সো তেওঁলোকে এটা স্মাৰ্ট ষ্ট্ৰেটেজি ইউজ কৰে আৰু সেইটো কোৱা হয় লেভাৰেজ আৰু লেভাৰেজ কি হয় জানানে তুমি যদি জানা কি হয় কমেণ্ট কৰি জনাওক সো এতিয়া আহোঁ মেইন পইণ্টলৈ এই ভিডিঅ'টো বনোৱাৰ কাৰণটো কি এই ভিডিঅ'টো বনোৱাৰ কাৰণটো এইটোৱে হ'ল যে মই নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীৰ ওপৰত কাম কৰোঁ তোমালোকে জানা ফৰএভাৰ লিভিং প্ৰডাক্টত আৰু মোৰ লগত বহুত এনেকুৱা মানুহ আহে যোনে নেকি কাম শিকিবলৈ আহে নতুনকৈ শিকিবলৈ আহে জানিবলৈ বিচাৰে এতিয়া বহুত মানুহৰ মাইণ্ডত কুৱেশ্যন আহে সো ফাৰ্ষ্ট কুৱেশ্যনটো এইটো যে নেটৱৰ্ক মাৰ্কেটিং কি হয় হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং এণ্ড ছেকেণ্ড পইণ্টটো আহে যে নেটৱৰ্ক মাৰ্কেটিঙৰ কাম কৰিলে আমাৰ বেনিফিট কি হ'ব পাৰে ফৰএভাৰ লিভিং প্ৰডাক্ট কি হয় ফৰএভাৰ কেনেকৈ নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰে আৰু তাৰ লগতে এটা কুৱেশ্যন আহে সেনেকুৱা ধৰণৰ কুৱেশ্যন যোনে নেকি কয় যে আমি কাম কৰিলে নেটৱৰ্ক মাৰ্কেটিঙত কোম্পানী কি লাভ হ'ব সো এনেকুৱা কুৱেশ্যন মানুহৰ মাইণ্ডত আহে তো এই যিখিনি কুৱেশ্যন আহে মানুহৰ মাইণ্ডত এই কুৱেশ্যনখিনি ক্লিয়াৰ কৰিবলৈ কাৰণে ভিডিঅ'টো মই ৰেডি কৰিছোঁ মেবি তুমি নতুনকৈ কাম শিকি আছা বা তুমি এজন মোৰ লেখীয়া ডিষ্ট্ৰিবিউটৰ হয় য'ত নেকি যাক নেকি মানুহক শিকোৱা কাম সো দুইজনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো সো সম্পূৰ্ণ শেষলৈকে চাবা কপি পেন লৈ লোৱা কোনো ধৰণৰ ডিষ্টাৰ্ব আৰু ডিষ্ট্ৰেকশ্যন নথকা জেগাত বহা সো আমি বেছি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো এতিয়া আমি শিকোঁ আহা যে হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং কি হয় সো ই এটা এনেকুৱা এটা স্মাৰ্ট মাৰ্কেটিং ষ্ট্ৰেটেজি যাৰ জৰিয়তে এটা কোম্পানীয়ে নিজৰ প্ৰডাক্ট বা ছাৰ্ভিচ কোনো মিডলমেন নোহোৱাকৈ মানে কোনো হ'লচেলাৰ ৰিটেইলাৰ তেনেকৈ কোনো মাজত নথকাকৈ কোম্পানীৰ পৰা ডিষ্ট্ৰিবিউটৰৰ জৰিয়তে পোনপটীয়াকৈ সাধাৰণ মানুহৰ মাজত সোনকালে পঠিয়াব পাৰে উদাহৰণস্বৰূপে ফৰএভাৰ লিভিং প্ৰডাক্ট যোনটো কোম্পানী আছে সেই কোম্পানীটো এল'ভেৰা বেছড প্ৰডাক্ট বনায় য'ত নেকি হেল্থ ৱেলনেছ আৰু পাৰ্চনেল কেয়াৰৰ ওপৰত প্ৰডাক্ট আছে আৰু এই কোম্পানীয়ে কোনো ধৰণৰ বিজ্ঞাপন কোনো ধৰণৰ ডাঙৰ শ্ব'ৰুম ক্ৰিয়েট নবনোৱাকৈ এই নেটৱৰ্ক মাৰ্কেটিং মডেলৰ জৰিয়তে আজি 160খনতকৈ অধিক দেশৰ মানুহৰ মাজলৈ কোম্পানীটো যাবলৈ পাৰিছে এতিয়া তোমাৰ মনত কুৱেশ্যন আহিব পাৰে যে কোম্পানীৰ বেনিফিট কি থাকে বা আমাৰ বেনিফিট কি হ'ব কোম্পানীত কাম ষ্টাৰ্ট কৰিলে মানে সো প্ৰথমতে আহোঁ যে কোম্পানীৰ বেনিফিট কি হ'ব পাৰে যে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ যদি এটা কোম্পানীয়ে কাম কৰে নিজৰ বিজনেছ চলায় তো তেনেহ'লে কোম্পানীটোৰ প্ৰথম যোনটো নেকি হ'ব বেনিফিট সেইটো হ'ল ইয়াতে যোনটো নেকি এডভাৰটাইজমেণ্টৰ খৰচৰ নামত কোটি টকা বেলেগ কোম্পানীয়ে খৰচ কৰিব সেইটো ইয়াতে কৰিব নালাগে যেনে যদি কোনোবা এটা কোম্পানী আছে ফৰ এক্সাম্পল ধৰি ল'লোঁ আইফোন সো আইফোনৰ এটা যদি মোবাইল ওলালে এতিয়া 17 ওলালে বা 18 ওলাব 18 বনোৱাৰ পিছত তেওঁলোকে কি কৰিব এডভাৰটাইজমেণ্ট কৰিব মোবাইলটো মাৰ্কেটলৈ নহা আগতে তেওঁলোকে কি কৰিব লাগিব এডভাৰটাইজমেণ্ট কৰিব লাগিব বহুত ডাঙৰ হোৰ্ডিংছ লগাব লাগিব নিউজত দিব লাগিব পেপাৰত দিব লাগিব টিভিত চেলিব্ৰিটিৰ দ্বাৰা প্ৰমোশ্যন কৰাব লাগিব ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ দ্বাৰা প্ৰমোশ্যন কৰাব লাগিব তাৰ কাৰণে কোটি টকা খৰচ হ'ব আৰু সেই কোটি টকা নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হৈ যদি কাম কৰে কোম্পানী এটাই তো সেইটো পইচা এডভাৰটাইজমেণ্টৰ খৰচটো বাচি যাব ছেকেণ্ড বেনিফিট হ'ল যে কোম্পানীৰ চেলছ যোনটো হয় সেইটো আগত হয় দেন কমিশ্যনটো পাছত প্ৰভাইড কৰে মানে কোম্পানীৰ যিবিলাক প্ৰডাক্ট বা ছাৰ্ভিচ আছে সেই বস্তুখিনি আগতে চেলছ হ'ব আগতে বিকি যাব কোম্পানীৰ ওচৰত পইচা আহিব দেন কোম্পানীৰ পৰা কমিশ্যন পাছত যায় আৰু তেনেদৰে কৰিলে মানে কোম্পানীৰ কোনো ধৰণৰ লোকচান নহয় ফৰ এক্সাম্পল ধৰি লোৱা কোম্পানী এটা নেটৱৰ্ক মাৰ্কেটিং ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানীটো আছে এই ফৰএভাৰ লিভিং প্ৰডাক্টৰ যিবিলাক হেল্থ আৰু ৱেলনেছৰ প্ৰডাক্ট থাকিব তে আমি এজন ডিষ্ট্ৰিবিউটৰ হয় আৰু সেই ডিষ্ট্ৰিবিউটৰ আমি কি কৰিম প্ৰথমতে আমি টাৰ্ণঅভাৰ কমপ্লিট কৰাম আমি চেলছ কৰাম বস্তুবিলাক আমি চেলছ কৰাৰ পিছত কোম্পানীলৈ কি হ'ল কোম্পানী আগতে প্ৰডাক্টবিলাক বিক্ৰী হৈ গ'ল দেন তাৰপিছত কোম্পানী আমাক কি হয় মান্থলি ৱাইজত যিমানখিনি আমাৰ টাৰ্ণঅভাৰ আমি কমপ্লিট কৰিলোঁ সেইখিনিৰ ওপৰত আমাক কমিশ্যন প্ৰভাইড কৰিব মানে কোম্পানীৰ প্ৰডাক্টবিলাক আগত বিক্ৰী হ'ল দেন তাৰপিছত আমাক কমিশ্যন প্ৰভাইড কৰিলে চ' এই দুটা হ'ল আমাৰ কোম্পানীৰ মেইন বেনিফিট চ' কোম্পানীৰ বেনিফিট কি হয় সেইটোতো বুজি পাই গ'লা কিন্তু এতিয়া তোমাৰ বেনিফিট কি হ'ব যদিহে তুমি নেটৱৰ্ক মাৰ্কেটিং বা ফৰএভাৰ লগত তুমি কাম শিকা বা কাম ষ্টাৰ্ট কৰা তো এতিয়া তুমি তোমাৰ দৰে আৰু মোৰ দৰে এজন ডিষ্ট্ৰিবিউটৰৰ কি বেনিফিট হ'ব পাৰে সেইটো বিষয়ে আমি আলোচনা কৰিম এতিয়া ফৰ এক্সাম্পল ধৰি ল'লোঁ এতিয়া চোৱা চাকৰিটো চবৰে নাথাকে ফৰ এক্সাম্পল ধৰি ল'লোঁ তুমি চাকৰি নাপালা তো তুমি ভাবিলা যে মই বিজনেছ ষ্টাৰ্ট কৰিম বিজনেছ কি হ'ব পাৰে ব্ৰইলাৰ ফাৰ্ম গাহৰি ফাৰ্ম ধৰি ল'লোঁ তুমি দোকান এখন খুলিবা তো ধৰি ল'লোঁ এখন তুমি দোকান খুলিম বুলি ভাবিলা
মানে বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিলা, সেল্ফ এমপ্লয় হ'ম বুলি ভাবিলা। তেতিয়া এখন দোকান খুলিবলৈ কাৰণে তোমাক কি লাগিব? প্ৰথমতে মাটি টুকুৰা লাগিব, দেন বা ভাড়া ঘৰ এটা লাগিব, বা দোকান এখন লাগিব ভাড়াকৈ, দেন তাৰপিছত তাতে বস্তু ভৰাব লাগিব, ষ্টক ৰাখিব লাগিব, বা তুমি দোকানত যদি মানুহ ৰখাব বিচাৰিছা তেনেহ'লে এমপ্লয়মেণ্ট লাগিব, আৰু লগতে অলপমান মূৰৰ কামৰণিও লাগিব, নহয়নে? চ' তাৰ সলনি আমাৰ কি যাব? লাখ লাখ টকা খৰচ হ'ব, হয়নে? এখন দোকান খুলিবলৈ কাৰণে লাখ টকাটো খৰচ হ'বই নৰ্মেলি। চ' সেই যিখিনি খৰচ আছে সেই খৰচখিনি তুমি বচাব পাৰা নেটৱৰ্ক মাৰ্কেটিং বিজনেছ ষ্টাৰ্ট কৰি। ফৰ এক্সাম্পল, তুমি যদি ফৰএভাৰ লিভিং প্ৰডাক্টত কাম ষ্টাৰ্ট কৰিলা, তো ফৰএভাৰত এটা ভাল কথা, ইয়াতে কোনো ধৰণৰ 50,000 লাখ লাখ টকা তুমি লগাব নালাগে। ইয়াতে তোমাৰ পকেটে যিমান এফৰ্ড কৰা সিমানটোৰ পৰা তুমি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰা। এটা সৰু এমাউণ্টৰ টাৰ্ণঅভাৰ কমপ্লিট কৰি তোমাৰ বিজনেছটো ষ্টাৰ্ট কৰি পিনে তুমি অকল তোমাৰ নিজৰ এৰিয়াতে নহয়, পূৰা গ্ল'বেলি তোমাৰ নিজৰ বিজনেছ বঢ়াই লৈ যাব পাৰা। চ' ফৰএভাৰ সেইটো তোমাৰ বেনিফিট হ'ব পাৰে। আৰু ইয়াতে তুমি দোকানখন খুলিলে কাষ্টমাৰ অহা ভয় থাকিব পাৰে বা লছ হোৱা ভয় থাকিব পাৰে, বাট ইয়াতে কোনো ধৰণৰ ইমান ডাঙৰ লছ বা ৰিস্ক নাথাকে। চ' সেইটো তোমালোকৰ কাৰণে বা আমাৰ কাৰণে, এজন ডিষ্ট্ৰিবিউটৰৰ কাৰণে বা এজন বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভবা এজনৰ কাৰণে বহুত বেনিফিচিয়েল হয়। কাৰণ কিয়? কাৰণ এইটো কাৰণে যে অলৰেডি নেটৱৰ্ক মাৰ্কেটিং যিবিলাক কোম্পানী কাম কৰি আছে, যেনেকৈ ফৰএভাৰ লিভিং প্ৰডাক্ট, তো ফৰএভাৰ লিভিং প্ৰডাক্ট যিবিলাক প্ৰডাক্ট আছে হেল্থ আৰু ৱেলনেছ বা পাৰ্চনেল কেয়াৰৰ ওপৰত, সেই প্ৰডাক্টবিলাক অলৰেডি মাৰ্কেটত আছে, অলৰেডি মানুহে ব্যৱহাৰ কৰি আছে। চ' অলৰেডি যদি মানুহে ব্যৱহাৰ কৰি আছে, অলৰেডি প্ৰুভ হৈ গ'ল যে প্ৰডাক্টৰ কোৱালিটি আছে, প্ৰডাক্টত ষ্ট্ৰেংথ আছে, চ' অবভিয়াছলি তুমি জাষ্ট কি কৰিব লাগে? এতিয়া জাষ্ট আহিব লাগে ছিষ্টেমটোৰ ভিতৰত, আৰু ছিষ্টেমটোৰ ভিতৰত আহি পিনে তুমি নিজৰ বিজনেছটো এক্সপাণ্ড কৰিব লাগে, আৰু তাত আমি হেল্প কৰিবলৈ কাৰণে আছোঁ। চ' বহুত বেনিফিট থাকিব পাৰে, আৰু বহুতখিনি বেনিফিট পাব পাৰা, যেনেকৈ নিজৰ পাৰ্চনেল ডেভেলপমেণ্ট হ'ব, যেনেকৈ কমিউনিকেশ্যন স্কিল তুমি শিকিব পাৰা, পাৰ্চনেল ডেভেলপমেণ্ট তুমি শিকিব পাৰা, প্ৰেজেণ্টেশ্যন স্কিল শিকিব পাৰা, তোমাৰ পিধন উৰণ চবখিনি তোমাৰ চেঞ্জ হ'ব পাৰে। এতিয়া যেনেকৈ মোক দেখি আছা যে মই কথা কৈ আছোঁ, ঠিক তেনেদৰে তুমিও এনেদৰে কথা ক'ব পৰা হ'ব পাৰা, আৰু মোতকৈ বহুত বেছি ভালো হ'ব পাৰা। চ' বহুত বেনিফিট আছে, তুমি জাষ্ট শিকিব লাগে, লাৰ্ণিং কৰিব লাগে। তো এতিয়ালৈকে তুমি গম পালা যে বেনিফিট কি হ'ব পাৰে, যে কোম্পানীৰ বেনিফিট কি হয়, আৰু আমাৰ ইণ্ডিভিজুৱেল এজন ডিষ্ট্ৰিবিউটৰ এজন বেনিফিট কি হ'ব পাৰে। চ' এইখিনি কথা তুমি গম পালা। বাট এতিয়া মেইন কথাটো আহোঁ যে ছাৰ ঠিক আছে বাৰু, এইখিনি কথা গম পালোঁ, বাট এতিয়া কামটো কি কৰিব লাগিব? নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী বা ফৰএভাৰে কেনেধৰণে কি প্ৰচেছত কাম কৰে সেইটো বিষয়ে বুজাই দিলে মানে অকণ ভাল আছিলে, হয়নে? চ' এই কুৱেশ্যনটোৰ এনচাৰটো এনেকুৱা ধৰণৰ হ'ব যে ফৰএভাৰ লিভিং প্ৰডাক্টত মেইনলি কৈছোঁ, আৰু আছে মেইনলি দুটা টাইপত কাম হয়। এটা হ'ল ৰিক্ৰুট আৰু এটা হ'ল ট্ৰেইনিং। এই দুটা কামেই থাকে মেইনলি। এতিয়া এই দুটাত কি হয় মই বুজাই দিছোঁ ভালদৰে। ফৰ এক্সাম্পল, তুমি এজন ডিষ্ট্ৰিবিউটৰ হয়, আৰু ডিষ্ট্ৰিবিউটৰ যোনে নেকি তোমাক কাম শিকাইছে, কাম বুজাইছে, তেওঁ তোমাক কি কৰিছে? গাইড প্ৰভাইড কৰিছে, ঠিক আছে? চ' মানে তুমি যোনটো কোম্পানী আছে, কোম্পানীটোৰ বিজনেছটোৰ মডেলটো তুমি বেলেগক গাইড কৰিব লাগে, আৰু গাইড কৰি বিজনেছটো ৰিক্ৰুট কৰাব লাগে, আৰু ৰিক্ৰুট কৰি পিনে তেওঁলোকক তুমি ট্ৰেইনিং প্ৰভাইড কৰিব লাগে। বাছ এই দুটা কামেই। আৰু সেই এনেকৈ ট্ৰেইনিং প্ৰভাইড কৰিবা যাতে সেই যিজনক তুমি ৰিক্ৰুট কৰিলা, যিজন তোমাৰ টীমত আহিলে, তেওঁলোকে আকৌ নেক্সট মানুহক ভালদৰে গাইড কৰিব পাৰে। চ' ঠিক তেনেদৰে এইটো মডেলটো চলে। আৰু যেতিয়া এই কামটো ডুপ্লিকেট হৈ গৈ থাকে, আৰু ডুপ্লিকেট হৈ যোৱা তোমাৰ টীমত ডুপ্লিকেট হ'বলৈ ষ্টাৰ্ট হয়, তেতিয়াই মেইন মেজিকটো ষ্টাৰ্ট হয়, আৰু এইটোকে কোৱা হয় পাৱাৰ অফ লেভাৰেজ। যেতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াই মই লেভাৰেজৰ কথা কৈছিলোঁ, যে লেভাৰেজ মানে কি হয়। চ' এইটোকে কোৱা হয় টাইম লেভাৰেজ। ধৰা হওক, তুমি যেতিয়া কাম ষ্টাৰ্ট কৰিছিলা, কাম ষ্টাৰ্ট কৰাৰ পিছত তোমাৰ টীম আহিলে, টীমত মানুহ আহিলে, আৰু টীমত মানুহ অহা মানুহকেইজনক তাৰে ভিতৰত এনেকুৱা মানুহ ওলাব, এনেকুৱা লিডাৰ ওলাব যোনে নেকি কমিউনিকেশ্যন স্কিলত পূৰা পাকৈত, চেলছত পাকৈত, মাৰ্কেটিঙত পাকৈত, আৰু লিডাৰশ্বিপ স্কিলত পাকৈত। তেনেকৈ স্কিল থকা মানুহ তোমাৰ লগত টীমত আহিলে, আৰু তোমাৰ টীমে কাম কৰিবলৈ ষ্টাৰ্ট কৰিলে, আৰু কাম কৰিবলৈ ষ্টাৰ্ট কৰি তোমাৰ টীম এটা ডাঙৰ টীম হৈ গ'ল। তো এইটোকে কোৱা হয় স্ন'বল ইফেক্ট। স্ন'বল ইফেক্ট মানে কি? যে পাহাৰত এটা সৰু বৰফৰ টুকুৰা খহি আহিলে, লাহে লাহে আহি তলত পাওঁতে ইমান ডাঙৰ এটা বৰফৰ গোলা হৈ গ'ল। ঠিক তেনেদৰে বিজনেছটো তুমি যেতিয়া ষ্টাৰ্ট কৰিবা তেতিয়া সৰু হৈ থাকিব, আৰু লাহে লাহে এইটো ডাঙৰ হৈ আহিব, আৰু এইটোতে তোমাৰ যেতিয়া টিম মাল্টিপ্লিকেশ্যন হ'ব, ঠিক তেনেদৰে তোমাৰ ইনকামো মাল্টিপ্লাই হৈ গৈ থাকিব, মানে এক্সপনচিয়েল গ্ৰ'থ পাবা। চ' লাহে লাহে আহি পিনে আমি শেষৰ ফালে পালোহি। চ' এতিয়ালৈকে তুমি যদি ভিডিঅ'টো চাই আছা তেনেহ'লে বুজি পাইছা যে নেটৱৰ্ক মাৰ্কেটিঙৰ আচলতে হয় কি, হয়নে? চ' এতিয়া লাষ্টৰ পাৰ্টত নেটৱৰ্ক মাৰ্কেটিং এটা ধুনীয়া কনচেপ্ট আছে যোনটোক কোৱা হয় এন গ্ৰাফ। আৰু এই এন গ্ৰাফ কনচেপ্টটো কি হয়? এইটোৱে বুজায় যে প্ৰথমতে তোমাৰ যিখিনি এফৰ্ট থাকিব, যিখিনি কষ্ট হ'ব, সেই কষ্টখিনি বহুত বেছি হ'ব,
আৰু যোনটো কি ৰিজাল্ট আহিব তোমাৰ বহুত কম আহিব তো লাহে লাহে সেই এফৰ্ট যিখিনি হ'ব তোমাৰ সেই এফৰ্টখিনি কমি কমি আহি থাকিব আৰু তোমাৰ ৰিজাল্ট বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এটা সময়ত এফৰ্ট একেবাৰে কম আৰু ৰিজাল্ট বহুত বেছি কেতিয়া যেতিয়া তুমি গ্ৰোথ কৰিবা যেতিয়া তুমি কষ্ট কৰিবা যেতিয়া তুমি কনসিস্টেন্টলি কাম কৰি থাকিবা তোমাৰ টিম গ্ৰোথ কৰি থাকিবা ডেভেলপমেন্ট কৰি থাকিবা তো সেই টিমে তোমাক কাম কৰি দিব আৰু তোমাৰ গ্ৰোথটো বহুত বেছি বাঢ়ি যাব I hope তুমি আজি যোনটো ভিডিও আছিলে ভিডিওটোত তুমি বহুতখিনি কথা বুজি পালা ফৰএভাৰ বিজনেছ আৰু নেটৱৰ্ক মাৰ্কেটিং বিজনেছ মডেলটোৰ বিষয়ে তুমি বুজি পালা অকল তুমি বুজিলে নহব তোমাৰ টিমক এটো শেয়াৰ কৰিব লাগিব তুমি যদি তোমাৰ টিম আছে টিমক শেয়াৰ কৰা আৰু বুজোৱা ভালকে শিকোৱা কাৰণ টিমে যেতিয়া কাম কৰিব তেতিয়াহে তোমাৰ গ্ৰোথ বাঢ়িব বেছি ইনকাম আহিব আৰু তুমি যদি নতুন হয় অকল ফৰএভাৰ বিষয়ে শিকি আছে যদি মোৰ লগত ডাইৰেক্টলি কাম কৰিব বিচাৰে তলত এটা লিংক আছে লিংকটো ক্লিক কৰি ফৰ্ম সাবমিট কৰা দেন মোৰ লগত কানেক্ট হৈ যাব সো আজিলৈ ইমানেই বাকি আমি লগ পাম আকৌ নেক্সট ভিডিওটোত ওকে বাই বাই